আকৌ ৰাতিপুৱা 4টা বজাত মই উঠিছোঁ আমাৰ পাৰ্টিৰ ভিতৰত। নমস্কাৰ মোৰ ফ্ৰেণ্ডসকল এণ্ড ৱেলকাম মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আমি এতিয়া গৈ আছোঁ কলেজ গৈ আছোঁ। আজি মোৰ এক্সাম আছে। এইবাৰ মোৰ ফাইনেল এক্সাম আছে, যিহেতু লাষ্ট টাইমৰ শেষ হ'ব। সেইকাৰণে এক্সামটোতো দিলে মই আৰু আজৰি হ'ম আৰু সেইকাৰণে এক্সামটো যিহেতু দিব পাৰিম সেইকাৰণে দিবলৈ গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া পিছফালে মাহঁতক লৈ গৈছোঁ, যিহেতু ৰখিবলৈতো কোনোবা লাগিব, সেইকাৰণে দুগৰাকীয়ে লৈ লৈছোঁ। এগৰাকীয়ে অকলে নোৱাৰে, সেইকাৰণে দুগৰাকীয়ে লৈ লৈছোঁ। আৰু এয়া আমি গৈ আছোঁ। অলপ পিছতে কলেজ পামগৈ। 9:30 পৰা 12:30লৈকে এক্সাম আছে। আৰু তাতে অলপ সময়ৰ কাৰণে আৰু এয়া আমাৰ জীওক এনেকৈ শুৱাই থৈ দিছে আইতাহঁতে কাপোৰ চাপোৰ দি। আৰু আমি এক্সাম দি আহি ঘৰ পালোহি। আৰু জীৱে দেউতাকৰ লগত খেলি আছে, দেউতাকে সমলাই আছে, কিবি কৈ আছে, তাই চায়ে আছে কি বুজি পাইছে নাজানো আৰু এনেকৈ তাই টোপনি আহিব হৈছে। এনেকৈ চাই টোপনি যাবগৈ আৰু এতিয়া। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব কমেণ্ট কৰি। বাই বাই, আকৌ লগ পাম।